everyone, welcome back to my channel. আজি এটা ব্লগ আৰম্ভ কৰিব লৈছো। তো কি হল আজি মানে আমাৰ ঘৰৰ মেম্বাৰ এজনৰ বাৰ্থডে হয় মোৰ বৌৰ। তো ইহঁতে মোৰ বৌ আৰু দাদাই ভাবিলে কি যে মন্দিৰৰ ওচৰত যিবিলাক মগনীয়া মানুহ থাকে তো তেওঁলোকক লাঞ্চৰ কাৰণে কিবা এটা দিব আৰু মোৰো ভাল লাগিলে সেইকাৰণে ভাবিলো এটা ব্লগ বনাও আৰু এতিয়া যাবলৈ ওলাইছো আমি আৰু মই বাৰ্থডে গাৰ্লক এবাৰ দেখাই দিছো। এয়া বৌ, Hello. হ্যাপি বাৰ্থডে। Thank you. এতিয়া আমি যাব ওলাইছো আৰু গৈ লওঁ ক'ত কেনেকুৱা হয় চাই লওঁ। মন্দিৰতে যাম প্ৰথমতে। চবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নিজৰ সামৰ্থ্য অনুযায়ী দুখন স্কুটিতে আমি 100জন মানুহৰ কাৰণে প্ৰায় লাঞ্চ লৈছোঁ আৰু এতিয়া বৌয়ে যাব দাদাৰ লগত আৰু মই যাম মোৰ ভাইটিটাৰ লগত। আমি আহি প্ৰায় গুৱাহাটী ষ্টেচন পাইছোহি। গোটেইবোৰটো ভিডিঅ' কৰা নহ'ল, যিখিনি পাৰো দেখালো। লাষ্ট গুৱাহাটী ষ্টেচন এৰিয়াটোত খালি মানুহ বহুত বেছি হৈ গৈছিলে, চাগে কোভিডৰ কাৰণে খাব ল'ব প্ৰব্লেম হৈছে সেইকাৰণে। গৰম পালো, একদম ৰঙা হৈ গৈছো। ইমান বাহিৰত ৰ'দ, অৱস্থা বেয়া হৈ গৈছে। আৰু আমি এতিয়া আহিছো ৰাভা কিটচেনত, আমি লাঞ্চটো কৰি লওঁ। আমাৰ হৈ গ'ল খোৱা আৰু মই গোটেইখিনি খাব নোৱাৰিলোঁ, সেইকাৰণে লৈছোঁ পেক কৰি। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিছে প্লিজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে মোক আজি নতুনকৈ চাই আছে, লগতে কৰিব শ্বেয়াৰ। আৰু আজিৰ ভিডিঅ'টো চোৱাসকলক থেংক ইউ ছ' মাছ।